গুড মৰ্ণিং বন্ধুসকল, কি কৰিছে? ভালনে আপোনালোকৰ? মোৰ আজি ৰাতিপুৱা মৰ্ণিং ডিউটি ষ্টাৰ্ট হৈয়ে গ'ল। আজি বহুত কাম আছে। তাৰমানে কাম কৰি ভাগৰি গৈছোঁ। কেতিয়া দীঘলকৈ উশাহ ল'বলগীয়া হৈছে। গা চা ধুলোঁ, চাকি বন্তি জ্বলালোঁ, জ্বলাই মেলি ভাত, পোৱালীয়ে গাখীৰ ভাত খাই গ'ল। আৰু এতিয়া মই চব্জি বনামহে। আজি ভাবিছোঁ বইল চব্জি বনাম। আৰু কাম উলিয়াই লৈছোঁ, চাওকচোন কিমান কাম। এইখিনি মূলা চব, এইখিনি মই ঠাৰিখিনি কাটি ইয়াত থ'ম। এতিয়া ধুই ৰ'দত দিম, শুকুৱাম। তাৰপিছত এইবোৰ জোতাগাল কালি আধাখিনি শুকালে, মোৰ ভাগৰ চেণ্ডেলখিনি বাৰু শুকালে, এইবোৰ এনেই তিয়াইহে দিছিলোঁ। আৰু এইখিনি শুকোৱা নাই, এইখিনি ৰ'দত দিলোঁ। এইখিনি শুকুৱাব আছে, কাপোৰ চাপোৰ ৰ'দত দি। এতিয়া এয়া কাম আছেই। আৰু ভিতৰত এতিয়া বনাওঁগৈ ব'লক বইল চব্জিখিনি বনাই ল'লে মই আজৰি হ'ম। কাৰণ এওঁ আহি পাবহি আৰু ভাত খাই পেলাই ডিউটি যাব। আৰু মই যদি বনাই নলওঁ তেতিয়াহ'লে দিগদাৰ হ'ব। সেইকাৰণে মই আগত বনাই মেলি চব্জিখিনি আজৰি হৈ লওঁ। বোলক এতিয়া কি বইল চব্জি বনামনো, কেনেকৈনো বনাওঁ আজি মোৰ ষ্টাইলত চাওঁ বোলক। বহুত ভাগৰ লাগিছে, দৌৰাদৌৰিকৈ। এয়া চব কি লৈছোঁ, আলু 3টা কাটি লৈছোঁ, ডাঙৰ বিন লৈছোঁ আৰু 25-30টামান, আৰু ওলকবি 2টা, বিলাহী সৰু 2টা, তাৰপিছতে মূলা লৈছোঁ 1টা, আৰু বেঙেনা লৈছোঁ 1টা, আৰু কেইটামান তাৰমানে 3 মুঠিমান হ'ব আপোনাৰ মটৰ। এতিয়া আৰু মছলা কি লৈছোঁ চাব দেই। মছলা লৈছোঁ জলকীয়া, নহৰু, আদা আৰু পিঁয়াজ। খালি মছলা চবেই লৈছোঁ, এইকেইটাতো আমাৰ ৰেগুলাৰ থাকেই মছলা। মাত্ৰ তাৰমানে বেলেগ আৰু লং ইলাচি, জিৰা, ধনিয়া সেইবোৰ নাই লোৱা। আৰু জিৰা কেইটামান ল'ম দেই, জিৰা তাৰমানে গোটা জিৰা নহয়, আপোনাৰ জিৰা গুড়ি অকণমান ল'ম। এয়াই। এতিয়া মই প্ৰথমে আপোনাৰ ওলকবি, আলু, বিন, মূলা এইখিনি অকণমান বইল কৰি লওঁ। সেইখিনি তাৰমানে কি হয়, সাৰ দিয়া বস্তু যে, সেইকাৰণে বইল কৰি মই অকণমান পানীটো পেলাই লওঁ। তেতিয়াহে আপোনাৰ অকণমান সোৱাদটো লাগে, নহ'লে আপোনাৰ এই বেয়া লেতেৰা চেণ্ট এটা আহে। মই বৰ বেয়া পাওঁ চেণ্টটো, সেইটো কাৰণে কৈছোঁ। এইখিনি মই বইল কৰি লওঁ। এয়া আলু দি দিলোঁ, বিন দি দিলোঁ, আৰু এতিয়া দি দিম মই ওলকবিখিনি দি দিম। বিশেষকৈ ওলকবিৰ কাৰণে মই অকণমান বইল কৰি লৈছোঁ, কাৰণ বাকীকেইটা বাৰু যেই নহওক, ওলকবিটো আপোনাৰ সাৰ দিয়া থাকে বহুত। আপোনাৰ আগদিনা আনি পিছদিনা ঠাৰিয়ে সৈতে থৈ দিয়ে, ঠাৰিখিনি নাকাটি, তেতিয়া গেলিয়ে যায় লগে লগে, হয় নহয় ক'বচোন আপোনালোকে। আৰু এতিয়া দি দিম মূলা, আৰু বিলাহী আৰু মটৰটো পিছত দিম, বাকী বেঙেনা চেঙেনা চব দি দিলোঁ। এইখিনি একেবাৰে উতলিব সিজিবলৈ নিদিওঁ, মাত্ৰ উতলিলে পানীটো পেলাই বছ ৰেডি হৈ যাব খানা বনাবলৈ। এইখিনি বছ হৈ গ'ল। এইখিনি এতিয়া অকণমান উতলি ল'বলৈ দিওঁ। ইয়াত নিমখ অকণমান দি দিওঁ, অকণমান নিমখ দি দিছোঁ। এইখিনি উতলিব লৈছে, এইখিনি উতলে মানে ভালকৈ মই মূলা কেইটামান কাটি লওঁগৈ ব'লকচোন। এই মূলাবিলাকৰ চব এইকেইটাত মই চুচি দিছোঁ, ইমানখিনিমানলৈকে চুচি দিছোঁ, আৰু এই ঠাইবোৰ কাটি থৈ যাম। এতিয়া মই এইটো চুচি লওঁ। এইবোৰ চব ইয়াত মই চুচি ল'লোঁ। এইবোৰ চুচি ল'লে দেখি ভাল লাগে। গোটেইটো চুচা নাই, মই অকল এইখিনি চুচোঁ আৰু ধুই পিনে শুকাবলৈ দিম। তাৰমানে এইবোৰ লেতেৰা লাগিছে দেখিবলৈ, সেই মানুহৰ ভৰি গোৰোহা ফটা লাগিছে চব, সেইকাৰণে এইবোৰ চুচি লওঁ। ইমানখিনি কাটি ল'লোঁ, আৰু এইখিনি আছে। এতিয়া মহাপুৰুষ আহি গ'ল দম দিবলৈ, কাৰণ কেলৈ মই চব্জিখিনি চাই লওঁ, নহ'লে দেৰি হৈ যাব। আগত সেইখিনিও বইল হৈ আছে ন, বইল হ'লেই চাগে। এতিয়া মই সেইখিনি ধুনীয়াকৈ বককৈ উতলি আছে, সেইখিনি মই কাঢ়ি লওঁ। কেৰাহী আকৌ গৰম হৈ গ'ল। এতিয়া ইয়াত মই দি দিম নিমখ, আগৰ ভিডিঅ'টো কৈছোঁ যে নিমখ দি দিলে বস্তু লাগি নধৰে, বৰ সোৱাদৰ জোখৰ নিমখ দি দিছোঁ। এতিয়া ইয়াত দি দিম মই নহৰু, তেল নাই দিয়া মই, কাৰণ বইল বনাম বুলি কৈছোঁ। নহৰু
আদা আৰু জলকীয়া এইকেইটা এতিয়া মই অকণ ভাজি ল'ম। আমি চব নিমখ দিছোঁ কাৰণে বস্তুবোৰ লাগি ধৰা নাই, নহ'লে তলত লাগি ধৰিলেহেঁতেন। এইখিনি অকণমান মই ভাজি লৈছোঁ। এয়া চাওক নহৰু আদাবোৰ অকণমান কালাৰটো চেঞ্জ হৈ গ'ল। আৰু এতিয়া ইয়াত দি দিম মই বিলাহীখিনি ভাঙি ল'ম পূৰা, নহ'লে বিলাহী গোটাকৈ থাকিলে এইখিনি ভাঙি সিজাই ল'ম প্ৰথমে। তাৰপিছত মই বিলাহীখিনি বেছি টান আছিলে, একেবাৰে টাইট বিলাহী আছিলে, মই অকণমান পানী দি দিলোঁ আৰু ইয়াতকৈ মিহিকৈ। আৰু এতিয়া দি দিলোঁ মই পিঁয়াজ আৰু মটৰ, এইখিনিও ভালকৈ ভাজি ল'ম। এইখিনি চব মই পিঁয়াজখিনি ভাঙি ল'লোঁ ধুনীয়াকৈ। এতিয়া তেল নিদিয়াকৈ বনোৱা হৈছে, পিঁয়াজখিনিতো ভাজ নাখায়, এতিয়া অকণমান লেৰেলা গতে হৈছে। আৰু এতিয়া ইয়াত দি দিম মই চব্জিখিনি, বইল কৰি লোৱা চব্জিখিনি, এইখিনি লৰাই দিম। কালাৰটো দেখিও ভাল লাগিছে ন। আৰু বেঙেনা মোৰ চব এইবোৰ সিজিয়ে গ'লগৈ, কাৰণ বইল কৰিলে বেঙেনা সিজি যায়। এতিয়া ইয়াত দি দিম মই পানী, আৰু লগতে দি দিম হালধি, কাৰণ হালধি দিলেও হয় নিদিলেও হয়। মোৰ মানুহজনে হালধি নিদিলে বেয়া পায় কালাৰটো দেখি, সেইটো কাৰণে হালধি দি দিলোঁ। আৰু এইখিনি ধুনীয়াকৈ মই এতিয়া ঢাকনা মাৰি উতলিব দিম। লগতে দি দিওঁ মই অকণমান চব এচামুচো নহয়, আধা চামুচো নহয়, তাতকৈ কম জিৰা গুড়ি। এইখিনি মই জিৰাখিনি ভাজি লৈছিলোঁ, ভাজি লৈ পিনে পিছা গুড়ি মই এনেকৈ কৰি ষ্টক কৰি ৰাখোঁ। আৰু এইখিনি এতিয়া লৰাই দিলোঁ, ধুনীয়াকৈ সিজি যাব। এইখিনি ধুনীয়াকৈ উতলিবলৈ আৰম্ভ কৰিছে। আৰু ইয়াতে দি দিছোঁ মই 4-5 খিলামান মান ধনিয়া পাত, আৰু এইখিনিও লগতে দি দিছোঁ। এইটো কাৰণে তাৰমানে গোটেই গোন্ধটো ভালকৈ সোমাই যাব কাৰণে, কাৰণ মান ধনিয়া পাতখিলা ডাঠ যে অকণমান সিজোতে টাইম লাগে, সেইটো কাৰণে লগতে দি দিলোঁ। আৰু এতিয়া উতলি থাকক। এয়া চব চব্জি ধুনীয়াকৈ সিজি গ'ল। এতিয়া মই গেছটো অফ কৰি দিওঁ। একদম ধুনীয়া লাগিছে কালাৰটো। আৰু মই আলু দুটুকুৰমান ভাঙি ডাঠ কৰি দিওঁ। গেছটো অফ কৰি লওঁ। আৰু এতিয়া এই আলুখিনি মই অকণমান ভাঙি দিওঁ, তেতিয়া কি হ'ব, ডাঠ হৈ যাব। এইখিনি চাওক মই চফা কৰি ল'লোঁ। এইখিনি জাবৰখিনি, এই জাবৰখিনি কি কৰিম জানেনে? এতিয়া মোৰ ফুলৰ পুলি বহুত আছিলে আৰু এতিয়াও আছে, কিন্তু অকণমান তাৰমানে চাফ চিকুণ নকৰাৰ কাৰণে এইবোৰ জংঘলৰ গতেও দেখা পাইছে। কিন্তু আগতে বহুত ধুনীয়া আছিলে, কিন্তু এই মাটিডোখৰ যেতিয়া খেলি মেলি লাগিলে, তাৰমানে গম পাই গ'লোঁ যে এইডোখৰ দালালি মাটি, আমাক বিক্ৰী কৰিলে 6 বছৰ আগত। ঘৰ বনাব নোৱাৰোঁ, পকা ঘৰ, আৰু সিহঁতে লোন লৈ থৈছে। মাটিডোখৰ নিজৰো নহয়, লোকৰ 2 নম্বৰীকৈ কাগজ বনালে। এইবোৰ কিছুমান কথা গম পাই যোৱাৰ পিছত মনটো ভাগি গ'ল। আৰু ভাগি যোৱাৰ পিছত আপোনালোকৰ এইখিনি ফুলখিনিৰ প্ৰতিও ৰাপটো আঁতৰি গ'ল। কাৰণ মানুহে কি কয়, আমি দুদিন এদিনৰ কাৰণে নাথাকিলে এইফালে টিং এখন আমি দিয়াই, আৰু সেইফালেও আমি দিয়া, কি কয়, আমি নাথাকিলে ছাগলী সোমোৱাই দিয়ে, গৰু সোমোৱাই দিয়ে, আৰু গোটেইবোৰ খাই পেলায়। সেইটো কাৰণে মনটো লাহে লাহে ভাগি যায়। আৰু ভাগি গৈ লাষ্টত এতিয়া যেন পুলিকেইটা জীয়াই ৰখাগতে হৈছোঁ। তাৰমানে যেতিয়া ইয়াৰ পৰা যামগৈ, তাৰপৰা আকৌ ভালকৈ হেৰি কৰিম। তথাপিতো এতিয়া মই এইখিনি যে দেখিছে, এই মূলাৰ ঠাইত এইবোৰ সাৰ দিয়া হয় মূলাবিলাক। আৰু ধৰক আজিকালি সাৰ নিদিলেতো একো নহয়। এতিয়া আপুনি ফুল গছত বা কিবা এক্সট্ৰা সাৰ কিনিব নালাগে। এইবোৰ যদি দি দিয়ে, আপুনি চাবচোন মূলাৰ ঠাৰিবিলাক, খুব বেছি মূলাৰ পাতে খতি ঠাৰি থাকিলে, এনেই মূলা আপুনি এমাহলৈ থৈ দিলেও ভাল হৈ থাকিব, কিন্তু ঠাৰিয়ে খতি যদি থৈ দিয়ে 2 দিনতে গেলি যায়। এতিয়া মই এইখিনি ফুলৰ গুৰিত দি দিছোঁ, এইখিনি ফুলৰ গুৰিত সাৰ হৈ যাব। এয়া চাওক, এইবোৰ মই এনেকৈ ফুলৰ গুৰিত সাৰ দি দিওঁ। এইখিনি কামতে আহি যায়গৈ পিছত, এতিয়া সাৰো হয়
আৰু আপোনাৰ বাৰীখন লেতেৰাও নহয়, তেনেকুৱা হয়। এইখিনি গেলি যাব দুদিনতে। আৰু এইখিনি এতিয়া মূলাখিনি মই ধুই ইয়াত শুকুৱাই থওঁ। এইখিনি ভালকৈ ধুই নহ'লে বালি থাকিব লাগিলে আচাৰবোৰ বেয়া হ'ব, কাৰণ শিপাবিলাকত বহুত বালি থাকে। এইখিনি মূলাখিনি ধুই মই শুকুৱাই দিলোঁ। এতিয়া শুকাবলৈ দিওঁ। শুকাই লোৱাৰ পিছত লগ পাম দিয়ক। আৰু এতিয়া মই ইয়াত পিঁয়াজ, ৰঙা পিঁয়াজ এইবোৰ গুচাবলৈ খাবলৈ বহুত দিগদাৰ, সেইকাৰণে কি হয় ইয়াত আপোনাৰ ৰুই দিছোঁ। পিঁয়াজৰ পাতকেইটা দি দালি বা পিটিকা খাবলৈ বহুত ধুনীয়া, সেইকাৰণে ইয়াতে ৰুই দিছোঁ। এয়া সৰু সৰু পিঁয়াজ। ৰুই হৈ গ'ল। এতিয়া আকৌ মই বেলেগ এটাত এইকেইটা থাকিলে এইকেইটা ৰুই দিওঁ। এতিয়া নহৰু গজিছে, সেই চাইডে ইয়াতে ৰুই দিওঁ। চাইডে এইবোৰ ৰোৱাৰ কাৰণ হৈছে কি, অকল আপোনাৰ কেতিয়াবা ইমাৰ্জেঞ্চিৰ কাৰণে। আৰু ইয়াত লাই শাকৰ মই এইকেইটা ৰুই দিছোঁ কেতিয়াবা মাংস দি খাবৰ কাৰণে। এইকেইটা তাৰ মাজতো ৰুই দিলোঁ, বাছ হৈ গ'ল। বন্ধুসকল এয়া হৈ গ'ল বইল চব্জি ডিমৰ লগত, টেষ্টি লাগিব। মই খাই দেখাই দিছোঁ বাৰু, ৰ'ব। এয়া হৈ গ'ল বিন। আপোনালোকে এনেকৈ বনাই খাই চাব না, তেল নিদিয়াকৈ, বহুত টেষ্টি লাগে। আৰু এয়া ডিম। মই ক'লে বিশ্বাসটো নকৰিব চাগে, সেইকাৰণে বনাই চাব, খাই চাব, সোৱাদ ল'ব আৰু কমেণ্টত জনাই দিব। বাৰু বন্ধুসকল, আজিলৈ আহোঁ। পুনৰ আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰত থিয় দিম। তেতিয়ালৈকে